নাচখন দেখি গম পাইছো চাগে আজি কি কৰিবলৈ লৈছো। আজি তাঁত লগাবলৈ লৈছো। আগতে এখন লগোৱা হৈ আছে। আজি মায়ে চাদৰ লগাবলৈ লৈছে, লগতে মোৰ আৰু দুইজনীয়ে লগাবলৈ লৈছো। মাহঁতে বাতি কৰি আছে, তাৰপিছত মই নাচখন হিচাপ কৰি লওঁ। আমাৰ গাঁৱৰ বোৱাৰীবিলাকে জানেই তাঁতৰ বিষয়ে কেনেকৈ লগোৱা হয় প্ৰথমৰ পৰা শেষলৈকে। ব'লক এতিয়া আমাৰ তাঁতখন কোনে কোনে লগাই আছে দেখিব আৰু কেনেকৈ লগাই আছো প্ৰথমৰ পৰা শেষলৈকে দেখাম। আমাৰ চাদৰ লগাই আছে, এজনীয়ে বাতি কৰি আছে এইফালে। এইখন বগা পকোৱা সূতা চাদৰ লগাইছে। প্ৰথমতে চাদৰখিনি জুখি ল'লে 8খন চাদৰ, তাৰপিছত এতিয়া বাতি কৰি আছে। এইয়া কমলা ৰঙৰ আঁচু দিছে। কেনেকুৱা লাগিছে বাৰু আঁচুটো? মই কামবোৰ কৰি থাকোঁতে মাহঁতে তাঁতখন আধা কৰি এটালেই 8খন চাদৰ লগাইছে। এইটো দীঘলটো এইয়া মায়ে বাতি কৰি আছে, বাচিও দিছে। ভণ্টিও আছে, ভণ্টিও কৰিছে, মায়ে কৰিছে, দুইজনীয়ে কৰি আছে। এতিয়া মই লাগিম। বাতি কৰা বুলি কয় সঁচাকে। তাঁত বাতি কৰি থাকোঁতে গৈ এখন ডিষ্ট্ৰিক্টৰ আধা পাবগৈ, ঘূৰি আহিব পাৰিব এখন ডিষ্ট্ৰিক্টৰ আধা পৰা। ইমান দেৰি লাগে, দীঘল তাঁত হ'লে বেছি দেৰি লাগে আৰু। বাতি কৰি হৈ গ'ল, এতিয়া তাঁতখন মই মেলিছোঁ এতিয়া। তাৰপিছত আঁচ ভৰাম আৰু আঁচ ভৰাই পিছত আকৌ চলাম, চলাই লৈ যাম একদম গুৱাহাটীলৈ। এয়া ৰাজ ভৰাই আছে দেখিছে। পকোৱা হাতৰ চাদৰ লগালে মানে লেঠাইকে ভৰালে মানে চাদৰখন বেছি ডাঠ হয়। সেইটো কাৰণে এটা কাঠি এৰি গৈছোঁ, 3টা কাঠি ভৰাই এটা কাঠি এৰিছোঁ। অলপ হেঙা হ'ব, তেতিয়া চাদৰখন পাতলা হয়, ল'বলৈ ভাল। লগতে এইপিনে চিৰিয়েল চাই আছোঁ, জীৱন নদী ঢৌ। চিৰিয়েল এৰাত নাই দেই, সদায় চিৰিয়েল চাওঁৱে আৰু। এতিয়া কামৰ কাৰণে সময় নাই, তাতো কৰি আছোঁ, মানে চিৰিয়েলো চাই আছোঁ। চাদৰখন ৰাজ ভৰাই পিনি এনেকুৱা হ'লগৈ, আৰু অলপ ভৰাবলৈ বাকী আছেগৈ আৰু। চাদৰ হৈছেগৈ আৰু। তাঁত লগোৱা মানুহে দুপৰীয়া চাহ আহি গ'ল। এতিয়া বাতিত এবাতি মাৰি লওঁ। ৰুটি, ঘুগুনি, চাহ, লাল চাহ বাতিত খাওঁ। গাঁৱলীয়া মানুহ আমি বাতিতে এবাতি মাৰি দিছোঁ আৰু। চাহ খাই লওঁ, তাৰপিছত আকৌ তাঁতত লাগিম চাহ খাই। আমাৰ ৰাজ ভৰাই হৈ গ'ল, এখন চাদৰ হৈ গ'ল ৰাজ ভৰাই। এতিয়া ৰাজখন ভৰোৱাৰ পিছত এনেকৈ ৰাজখন অকণমান আগলৈ চলাই লৈছোঁ। চব্জি বনাব ক'লে আজি হাঁহ মাংস আছে। হাঁহ মাংস, কোমোৰা, আলু বনাম। কেনেকৈ বনাম দেখাম। আমাৰ গাঁৱলীয়া পদ্ধতি কেনেকৈ বনোৱা হয়, একেবাৰে সাধাৰণকৈ কেনেকৈ বনাইছোঁ দেখাই আছোঁ। তাৰপৰা একদম শেষলৈকে এনেকৈ তুলঠাতে মেৰিয়াই যাব লাগিব ৰাজখন আগলৈ নি। আমাৰ চব টেঙা কটাত লাগি আছে, তাঁতৰ শালত টেঙা কটা। টেঙা খাই লওঁ, ৰবাব টেঙা আজি প্ৰথম খাম আৰু এই বছৰটো। কিনে তাঁত চলোৱা মানুহ আহি গ'ল দেই। এইবাৰ টেঙা কাটি আছে, ৰবাব টেঙা কাটি আছে। চুকা টেঙাও আছে নি? এইটো চুকা টেঙা বুলি কয় আমাৰ এইফালে, কিছুমানে আকৌ বৰ টেঙা বুলি কয়। আমি চুকা টেঙা বুলি কওঁ দেই, বৰ টেঙা কাৰণে চুকা টেঙা বুলি কওঁ। ইফালে ৰবাব টেঙা খোৱাত ব্যস্ত, টেঙা খালে ইফালে তাঁত চলাই আছো, চলাই নি ক'ত পামগে এতিয়া। কি কথা নহ'লে ৰাতিপুৱাৰ পৰা লাগি আছো। চব মিছা কথা। পোনে যে তাঁতত ধৰিছেহে, অথনিৰ পৰা বেলেগে কৰি আছে, এতিয়া নামটো নিজে লৈছে। নহয় মিছা নকৰিলে হ'ব নি? হয় নাই? সিহঁতি মোক ভাত বনাইছে, আকৌ চব্জি বনাই আছো, ভাত বনাই আছো। কাৰণ এই এনেকৈ আনি ইয়াৰ পৰা আছেহি আৰু 2খনমান আছেগৈ। তাঁত লগোৱাৰ মাজতে মোক চব্জি বনাবলৈ ক'লে। এই কোমোৰা আৰু হাঁহ মাংস, আলু বনাম। আমাৰ গাঁৱলীয়া পদ্ধতি কেনেকৈ বনাওঁ, একদম সাধাৰণকৈ, বেছি মছলা ব্যৱহাৰ নকৰোঁ। দেখাম কেনেকৈ বনাওঁগৈ এতিয়া মাংস চব্জি। এইখিনি কোমোৰা কাটি লৈছোঁ হাঁহৰ মাংসৰ লগত দিবলৈ। তাৰপিছত এইফালে আদা, ৰচুন, জলকীয়া, তেজপাত, পিঁয়াজ, এইখিনি হ'ল মাংস, হাঁহ মাংস। তেল দি লৈছোঁ, পিঁয়াজ দিলোঁ। তেলখিনি পকিলত পিঁয়াজখিনি দি দিলোঁ। হালধি, নিমখ নিজৰ জোখত আৰু মাংসখিনি জোখত দি লৈছোঁ। হালধি দিলোঁ। অলপ সিজিবৰ কাৰণে ঢাকনখন দি দিছোঁ। অলপ সিজি লওক, তাৰপৰা চব্জিটো দিম। মাংসখিনি এনেকুৱা হৈ আছে এতিয়া হাঁহটো বহুত তেল, ঘৰৰে হাঁহ আছিলে যে, হাঁহটো বহুত তেল লাগিছিলে দেই। মাংসখিনি তেল বেছি দিয়া নাছিলোঁ, একদম তেলে ভৰ্তি হৈ গ'ল।
এতিয়া কোমোৰাখিনি দি দিম। কোমোৰা আৰু আলু আছে, ঢালি দিলোঁ। এইখিনি মাংসখিনি ঢকাৰ পিছত সেইখিনি কোমোৰাখিনি বৰ ভালকৈ সিজা নাই, নিসিজোতে এতিয়া ৰচুন, আদা, জলকীয়া, তেজপাত চব দি দিছোঁ। তাৰপিছত আকৌ লৰাই কিনি ঢাকন দি দিম। অকণমান পানী দিব লাগিব, আলুখিনি আৰু কোমোৰাখিনি সিজিবৰ কাৰণে অলপ পানী দিব লাগিব। সিজিবৰ কাৰণে অলপ পানী দি দিলোঁ। আলুখিনি সিজিব এতিয়া, কোমোৰা আলু সিজিব। মোৰ চব্জি হৈ আছে, এইবিলাক তাতো সামৰিব এতিয়া। তাত চপাই হৈছেগৈ আৰু এইপিনে পকাই আছে মা আৰু ভণ্টীয়ে। হৈ গ'ল, এইফালে মাংসও হৈ গ'ল আৰু ভাত খাওঁগৈ। কি হৈ আছে চাওঁ, হ'ব লাগে, টাইম হ'ল নহয়, দি আছে। যদিও বেছি মছলা দিয়া নাই, তথাপিতো আদা ৰচুনৰ গোন্ধটো ধুনীয়া ওলাইছে দেই, খাবলৈ কেনেকুৱা হয় আৰু। কেনেকুৱা হৈছে, নিমখ হ'লনে নহ'ল? নিমখ কম হ'ল, নিমখ কম দিবি ইভাগে। নিমখ কমটি হ'ল, বনালোঁ নিমখ কমটি হ'ল, আকৌ এতিয়া নিমখ অলপ দি দিছোঁ। তাৰপিছত ভাত খাম আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ, ইয়াতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি